back to my channel SS Vlogger আৰু এটা ভিডিঅলৈ মই শ্যামলী আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি কোনো তেনেকুৱা vlog বা ভিডিঅ লৈ আহা নাই আজি অকনমান এটা বেলেগ ধৰণৰ ভিডিঅ লৈ আহিছো আমেৰিকাৰ যেটো টাইম জোন তাৰ ওপৰত এটা ভিডিঅ লৈ আহিছো আৰু আশা কৰো আপোনালোকেও ভিডিঅটি চাই নিশ্চয় ভাল পাব বহুতে হয়তো জানে বা বহুতে হয়তো নাজানেও আমেৰিকাত ইয়াত টোটেল 6টা টাইম জোন আছে আৰু বহুত কেইখন মানে ষ্টেটৰ টাইম বেলেগ বেলেগ হয় হসা কথা কবলৈ গলে মই যেতিয়া প্ৰথম ইয়ালৈ আহিছিলো ময়ো তেতিয়ালৈকে একো গম নাপাও আৰু তাৰ পিছতহে মই লাহে লাহে বুজি পালো মই ইণ্ডিয়াৰ পৰা আহি ইয়াত বষ্টনত নামিছিলোহি আৰু তেওঁ তেতিয়ালৈকে মানে মোৰ হাজবেণ্ডৰ কথা কৈছো তেওঁ সেন্ট লুইছতে আছিল আৰু তেওঁ যেতিয়া ৰাতি মোক কল কৰিছিলে তেতিয়া তাৰ টাইমটো মানে খুদুতে আৰু মই বহুত আচৰিত হৈছিলো কিয় মানে আমেৰিকা এখনেই হৈ পেলাই টাইমটো বেলেগ বেলেগ হয় তাৰ পিছত মই লাহে লাহে বুজি পালো যে ইয়াত টাইম জোন বহুত কেটা আছে আৰু সেই কাৰণে মানে বহুত ষ্টেটৰ টাইমটো অলপমান বেলেগ বেলেগ হয় গুটে ইউএস খনত টোটেল 6টা টাইম জোন আছে প্ৰথমটো হৈছে ইষ্টাৰ্ণ ষ্টেণ্ডাৰ্ড টাইম জোন যেটো ওয়াশিংটন ডিসিৰ টাইম হয় যেটো শৰ্টত ইএসটি বুলি কোৱা হয় তাৰ পিছৰটো হৈছে চেন্ট্ৰেল ষ্টেণ্ডাৰ্ড টাইম জোন যেটো শিকাগোৰ টাইম হয় সিএসটি বুলি কোৱা হয় শৰ্টত তাৰ পিছৰটো হৈছে পেচিফিক ষ্টেণ্ডাৰ্ড টাইম জোন যেটো লস এঞ্জেলছৰ টাইম হয় শৰ্টত পিএসটি বুলি কোৱা হয় তাৰ পিছৰটো হৈছে মাউন্টেন ষ্টেণ্ডাৰ্ড টাইম জোন যেটো ফিনিক্সৰ টাইম হয় শৰ্টত এমএসটি বুলি কয় তাৰ পিছৰটো হৈছে আলাস্কান ষ্টেণ্ডাৰ্ড টাইম জোন যেটো আলাস্কাৰ টাইম হয় হেতু শৰ্টত একেএসটি বুলি কোৱা হয় আৰু তাৰ পিছৰটো হৈছে হাৱাই ষ্টেণ্ডাৰ্ড টাইম জোন যেটো শৰ্টত এইচএসটি বুলি কোৱা হয় এই 6টা টাইম জোন আছে আমি যত থাকো সেন্ট লুইস মিজোৰি যেটো টাইম জোন হেতু সেন্ট্ৰেল টাইম জোনৰ ভিতৰত পৰে যেটো শিকাগোৰ টাইম মানে সিএসটি আৰু আমাৰ যেটো টাইম জোন হেতু ইষ্টাৰ্ণ টাইম জোনতকে যেটো ওয়াশিংটন ডিসিৰ টাইম ইএসটি তাতকে এঘন্টা পিছ পৰা হয় আমাৰ ইয়াত এতিয়া দুপৰীয়াৰ 3টা হৈছে আৰু তাত এতিয়া হ'ব মানে ইষ্টাৰ্ণ টাইম যেটো আছে ইএসটি তাত হ'ব এতিয়া দুপৰীয়াৰ মানে আবেলি 4টা হৈছে মানে আমাতকে এঘন্টা আগবঢ়া আৰু ঠিক হেদৰে যেটো পেচিফিক ষ্টেণ্ডাৰ্ড টাইম জোন যেটো লস এঞ্জেলছৰ টাইম মানে ক্যালিফোৰ্নিয়া সাইডৰ যেটো টাইম হে টাইমটো আমাতকে মানে আকৌ 2 ঘন্টা পিছ পৰা হয় মানে সেন্ট্ৰেল টাইম জোনতকে মানে আমাৰ এতিয়া ইয়াত 3টা হৈছে তাত এতিয়া দুপৰীয়াৰ 1টা হৈছে আৰু ঠিক হেদৰে মানে মাউন্টেন ষ্টেণ্ডাৰ্ড টাইম যেটো এমএসটি আৰু আলাস্কাৰ যেটো টাইম আৰু যেটো হাৱাই যেটো টাইম হে টাইমটো অকমান বেলেগ বেলেগ হয় মেইন এই 3টাই আসলতে যেটো ইএসটি বিএসটি আৰু সিএসটি মানে এই কেটাই আসলতে মেইন হয় এইখিনি গল টাইম জোনৰ ওপৰত আৰু এতিয়া হো আৰু এটা বেলেগ কথা লৈ ইয়াত সামাৰটো টাইমটো অকনমান বেলেগ হয় আৰু উইন্টাৰটো অলপমান বেলেগ হয় মানে সামাৰৰ যেটো টাইম হে টাইমটো উইন্টাৰৰ টাইমতকে এঘন্টা আগবঢ়া আৰু উইন্টাৰৰ যেটো টাইম হে টাইমটো সামাৰৰ টাইমতকে এঘন্টা পিছপৰা হয় ভাবিলে আচৰিত লাগে নহয় নে কিন্তু কথা হেতুৱে মানে নৱেম্বৰৰ 1 তাৰিখে যেটো ডে লাইট সেভিংস আছিল হেতু শেষ হল মানে অফ হল আৰু ৰাতি 2টা বজাত এটো চেঞ্জ হৈছিল মানে টাইমটো এঘন্টা আকৌ পিছুৱাই গল মই আপোনালোকক দেখুৱাবৰ কাৰণে গুটে মোমেন্টটো হেদিনা মই ভিডিও কৰি থৈছিলো ৰাতি 2টা বজাত আপোনালোকক দেখুৱাম বাৰু ভিডিওটো আচৰিত লাগে হসাই মানে 2টা বজাৰ লগে লগে সেই টাইমটো আকৌ এঘন্টা পিছুৱাই গৈ 1টা বাজিলে ঘড়ীটো নিজে নিজে চেঞ্জ হৈ যায় ভাবিলে বহুত আচৰিত লাগে আৰু এতিয়া বাইছে দুপৰীয়া 3টা এইখিনি সময়ত এতিয়া মানে সামাৰত হল হয় আবেলি 4টা বাজিল হয় গতিকে ভাবকচোন কিমান আচৰিত লাগে আৰু এতিয়া এঘন্টা যেতিয়া পিছুৱাই গল গতিকে মানে দিনটো এতিয়া ছুটি হৈ আহিব মানে ছুটি হৈছে আৰু ৰাতিটো বহুত দীঘল হ'ব আকৌ যেতিয়া মানে সামাৰ আহিব মানে মাৰ্চ মানত এই টাইমটো আকৌ চেঞ্জ হ'ব আকৌ এঘন্টা আগুৱাই যাব আৰু মই আপোনালোকক দেখুৱাই আছো যেটো মানে টাইম 2021ৰ যেটো মানে আকৌ ডে লাইট সেভিংস যেতিয়া অন হ'ব মানে হেতু মই আপোনালোকক দেখুৱাই আছো এটো 21ৰ মাৰ্চৰ 14 মাৰ্চত এটো আকৌ টাইমটো চেঞ্জ হ'ব এঘন্টা আকৌ আগুৱাই যাব আকৌ যেতিয়া মানে উইন্টাৰ আহিব নৱেম্বৰৰ 7 তাৰিখে সেই টাইমটো আকৌ মানে চেঞ্জ হৈ পেলাই আকৌ এঘন্টা মানে পিছুৱাই যাব এইবাৰ 20ৰ মানে 2020ৰ মাৰ্চৰ 8 তাৰিখে এই টাইমটো মানে চেঞ্জ হৈছিল মানে এঘন্টা আগুৱাই গৈছিল আকৌ এতিয়া নৱেম্বৰৰ 1 তাৰিখে এটো আকৌ চেঞ্জ হৈ আকৌ পিছুৱাই গল হসাই ভাবিলে বহুত আচৰিত লাগে এতিয়া বলক পটককে আপোনালোকক ভিডিওটো দেখুৱাই লওঁ
তে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে বহুত আচৰিত লাগে কাৰণ এখন কাণ্ট্ৰিৰ মাজতে ইমান কেইটা টাইম জোন আছে আৰু টাইমটো এনেকৈ চেঞ্জ হৈ থাকে আৰু ইণ্ডিয়াটো এটা টাইমে মনা হয় যেটো দিল্লী আৰু মুম্বাইৰ পৰা দেখুৱা যায় IST আই হোপ আপোনালোকে ভিডিঅ'টি চাই নিশ্চয় ভাল পালে আৰু যদি ভাল পালে লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব লগতে মোৰ চেনেলত যদি আপোনালোক নতুন তেতিয়াহলে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত যেটো বেল বাটন আছে হেতু ক্লিক কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ নটিফিকেশনছ আপোনালোকে পাই থাকে তে ভিডিঅ'টি মই ইমানতে সমাপ্ত কৰিলো আকৌ এটা নতুন ভিডিঅ' লৈ অতি সোনকালে আপোনালোকৰ মাজলৈ আহিম তেতিয়ালৈ বাই বাই